Hello everyone, welcome back to my Sadikons vlog. তো 3 বছৰ পিছত মই এনেকা এটা লং ব্লগ দি আছো ইউটিউবত মই এনে মিনি ব্লগ আৰু শৰ্টবোৰ দিও বাৰু, কিন্তু মই লং ভিডিঅ'বোৰ 2022 বা 23ত চাগে দিছিলো। তাৰ পিছত আৰু দিয়া নাই। তাৰ পিছত মই এফালে ফেসবুকত কাম কৰিব ধৰিলো। এইবোৰ কথা মই পিছত জনাই থাকিম। এতিয়া বৰ্তমান মই আছো তেজপুৰ, মেকআপ আৰ্টিষ্ট মাফিজা খাতুন। তো তেজপুৰ আছো, মাফিজা মেমৰ তাত মই ক্লাছ কৰি আছো মেকআপৰ। 3 মাহৰ কোৰ্স হয়, কমপ্লিট হ'বই আৰু 15 দিনমানহে আছে। এতিয়া ফাইনেল এক্সাম আৰু 10 দিনমান পিছত চাগে হ'ব। এতিয়া লাষ্ট এইটো ডেমো আছিল। ডেমোত যেতিয়া মই গম পালোঁ যে পংখীবাক আনিব, পংখীবাকটো চবেই চিনি পায়েই। তো ইউটিউবত যিহেতু ফেমাছ, ইনষ্টাত, ফেচবুকত অসমৰ মানুহবোৰ প্ৰত্যেক নহয়, বহুত মানুহে চিনি পায় পংখীবাক। কোনে কোনে চিনি পায় এই ভিডিঅ'ৰ কমেণ্টত জনাব। আৰু পংখীবাকটো মই আগৰ পৰাই পংখীবাৰ ভিডিঅ'বোৰ চাওঁ। মোৰ কথাবোৰ ভুল হ'ব পাৰে, প্লিজ ক্ষমা কৰি দিব, কাৰণ মই বহুত দিনৰ পৰা ব্লগ নবনাওঁ যিহেতু। মই মিনি ব্লগবোৰ বনাওঁ, আকৌ ইনষ্টাগ্ৰামত বনাওঁ আৰু মোৰ ফেচবুক পেজ আছে, ID আছে, তাতো দি থাকোঁ। মানে আছামিজ বাংলা মিক্স দিওঁ। আৰু এতিয়াৰ পৰা ভাবিছোঁ মই ইউটিউবত ডেইলি ভিডিঅ'বোৰ দিম। কেনে হ'ব আপোনালোকে জনাব। আৰু মই যিহেতু মেকআপ শিকা কমপ্লিট হ'বই আৰু 15 দিনমান আছে, এতিয়াৰ পৰা মই ভাবিছোঁ ইউটিউবতো ভিডিঅ'বোৰ দি থাকিম, যাতে মোৰ অসমৰ মানুহবোৰে মোক চিনি পায়, জানে। যিহেতু মোৰ অসমতেই কাম কৰিব লাগিব, তাৰ কাৰণে এইফালে আমাৰ মডেলক পূৰা ৰেডি কৰা হৈ গ'ল। লাষ্টত দেখাম, ফটো উঠাম। এইফালে মেমৰ লগত লাইভ কৰি আছে। আজি মোৰ মডেল হ'ল মোৰ মৰমৰ ভণ্টি পংখী। তাইকটো চিনাকি দিব নালাগে, হয়তো আপোনালোকে চিনি পায় দুই এজনে, হয় নাই? আৰু আজি আমাৰ কাপোৰযোৰ হ'ল ৰচিদ, এলিগেণ্ট বাই ৰচিদ। তেখেতৰ হয় বিৰাট ধুনীয়া কাপোৰযোৰ। আৰু লগতে জুৱেলাৰী হ'ল আমাৰ ৰাণিকা জুৱেলাৰী, আৰু মেহেন্দী আৰ্টিষ্ট হ'ল আমাৰ হিমাশ্ৰী, আৰু মেকআপ মই কৰিছোঁ। বাকী আপোনালোকে জনাব কেনেকুৱা লাগিছে। আৰু আমাৰ নেক্সট বেটছৰ ক্লাছ, মানে 7 ডেজৰ ক্লাছ এটা হ'বলৈ গৈ আছে জুলাই মাহৰ 23 পৰা, আৰু লগতে 3 মান্থৰ ক্লাছো হ'বলৈ গৈ আছে। গতিকে লগ পাম। থেংক ইউ, বাই বাই। মেমৰ কথাখিনিতো আপোনালোকে শুনিলেই, এইখিনি আৰু একো নকওঁ। এইফালে আমি লাষ্টত যে ছবি মিলি ৰিলচ বনাইছিলোঁ, ইমান ভাল লাগিছিল। ৰিলচটো পিছে দিম, ইউটিউবতো দিব পাৰোঁ। এনে মই ইনষ্টাগ্ৰামত বেছি দি থাকোঁ। আৰু এইফালে চাওকচোন, মডেলৰ লগত চবেই মানে ফটো উঠাই আছে, ময়ো ফটো উঠালোঁ। জানেনে গাইজ, মডেলৰ লগত ফটোবোৰ উঠালে ইমান বেয়া দেখি। আগততো আমি বহুত ফটোই উঠোৱা নাছিলোঁ। আমাৰ প্ৰায় 5-6টামান চাগে কথাবোৰ তুতলাই গৈছে। 5-6টামান ডেমো চাগে দেখালে মেমে। আৰু মেমে ইমান ধুনীয়াকৈ আমাক ক্লাছ কৰায়, মানে ক্লাছত মানে হাত ধৰি ধৰি বুজাই দিয়ে কথা, মানে কোনটো কেনেকৈ লগাব লাগে, কোনটো প্ৰডাক্ট কোনটো স্কিনৰ কাৰণে, এইবোৰ চব ধুনীয়াকৈ দেখাই দিয়ে। আৰু যোনে যোনে মেমৰ তাত ক্লাছ কৰে চবেই জানে। এইফালে আমি ফটো ৰিলচ বনালোঁ, ফটো উঠালোঁ। তাৰপিছত মই যিহেতু চিধা ঘৰৰ পৰা আহিলোঁ আজি ক্লাছত, তাৰ কাৰণে ভাত চাতটো একো বনোৱা নাই, বিৰিয়ানী লৈ লৈছিলোঁ। আৰু জানেনে গাইজ, অকলেতো ৰুমত থাকোঁ, মোৰ কথাবোৰ শ্বেয়াৰ কৰি থাকিম। মোৰ আগৰ ছাবস্ক্ৰাইবাৰবোৰেতো মোৰ ভিডিঅ'বোৰ চাব, যিহেতু বহুত দিন পিছত লাহে লাহে চব শ্বেয়াৰ কৰি থাকিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আগৰ নিচিনা মই ৰেগুলাৰ দিম। আগেতো মই একদম আছামিজ ক'বও নোৱাৰোঁ, কথা ক'বও নোৱাৰোঁ, ৰিলচ এটাও বনাব নোৱাৰোঁ। আজিকালিতো মই চব বনাবও পাৰোঁ। আগত যোনে যোনে মোৰ ভিডিঅ'বোৰ চাইছে সিহঁতে গম পাবই। চ' ভিডিঅ'টো ইমানেই, বাই।